guys, welcome back to my another vlog. আৰু আমি এতিয়া আছো মন্দিৰলৈ আহিছো ক'ত যাম কি কৰিম আপোনালোকক জনাই আছো বাৰু আপোনালোকে ভিডিঅ'টো চাই যাব আৰু আমি মন্দিৰত আহিছিলো এতিয়ালৈ সোমোৱা নাই যেতিয়া সোমাম আপোনালোকক ভালকৈ দেখাই আছো দেই সো গাইস এতিয়া আমি আছো ইস্কন টেম্পলত এইটো পিছ সাইড হয় আমি আহিছো অকমান ঘূৰিবলৈ আপোনালোকক ভালকৈ বাৰু দেখাই আছো ইয়াত বহুত টুৰিষ্ট আহি আছে চাই যাব আপোনালোকক দেখাই আছো আৰু বাহিৰলৈ গৈ দিনি সো গাইস মই অলপ আগত যিটো মানে মন্দিৰ দেখাইছিলো হেতু বনাইহে আছে ৰিয়েল মন্দিৰ এটো হয় ভিতৰলৈ গলো মানে ভিতৰত স্লিপলেছ ড্ৰেছ পিন্ধিব নিদিয়ে আৰু যদিও পিন্ধি আহে তেনেহলে দুপট্টা চুনি এনেকৈ কিবা এটা লৈ আহিব লাগিব আৰু চুলি মেলি আহিব নোৱাৰিব চেন্ডেল পিন্ধি যাব নোৱাৰিব মানে এনেতো নোৱাৰে ভিতৰত চেন্ডেল পিন্ধি যাবলৈ আৰু মোবাইল নিবলৈ নোৱাৰিব নহলে যদি মোবাইল নিব পাৰিলেহেঁতেন তেনেহলে আপোনালোকক দেখাব পাৰিলেহেঁতেন কিন্তু মোবাইল নিবলৈ নোৱাৰে ভিতৰত তো মই বেলেগলৈ যাই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো যদি পাৰো যদি মোবাইল নিবলৈ দিয়ে তেনেহলে আপোনালোকক দেখাই আছো ৰব ইয়াত মানে সকলো বস্তুৰ সুবিধা আছে ইয়াত বহিবলৈ দিছে মানুহক যিবোৰ যাব নোৱাৰে ইয়াত চকী আছে বেঞ্চ আছে সকলোবোৰ আছে আৰু সকলো ধৰণৰ মানে দোকান পোৱা যায় ইয়াত ৰেষ্টৰুমো আছে মই বাৰু আপোনালোকক দেখাই আছো এতিয়া চেন্ডেল খুলি লৈ আমি যাওঁ ৰাধা কৃষ্ণ মন্দিৰ চাই যিহেতু আমি মোবাইল নিবলৈ নোৱাৰিম সো এটা গৈ আছে দেই আপোনালোকক কৈছিলো যে শ্ৰীকৃষ্ণ ৰাধা কৃষ্ণ মূৰ্তি য'ত আছে তাত আমি যাম সেইটো মন্দিৰত যাম আৰু গ'লো গৈ পিনি মানে বহুত বেছি ভাল লাগিছে টিভি বা ৰিলত যেনেকৈ দেখাই থাকে পৰ্দা টানি দিয়ে যে তেনেকুৱাকৈ দেখাইছে বহুত বেছি ভাল লাগিছে মানে বহুত ভক্তিমূলক জেগা হয় সেইটো আপোনালোকে যদি ভিজিট কৰিব বিচাৰে দেন আহিব মানে বহুত বেছি ভাল লাগিছে ইয়াত আহি আৰু পৰিৱেশটো বহুত বেছি ভাল মানুহখিনিও বহুত ভাল তাত আপোনালোকে দেখা পাব শ্ৰীকৃষ্ণৰ জন্মৰ পৰা ডাঙৰ হোৱালৈ তেখেতৰ লীলাসমূহ এনেকৈ সকলোবোৰ মানে মূৰ্তি বনোৱা হৈ আছে কীৰ্তনত গাই থাকে মানে বহুত বেছি ভাল লাগিছে আহি আৰু এতিয়া ওলাই আহি আমি কুঁহিয়াৰ ৰস খাবলৈ আহিছোঁ ইয়াত তো মানে যিহেতু বহুত বেছি গৰম লাগিছে এইখিনি খাই লৈ আমি আৰু বেলেগলৈ যাম ক'ত যাম নাজানো যিহেতু মই ফাৰ্ষ্ট টাইম আহিছোঁ তো ভিডিঅ'তে লৈ ঘূৰাই লৈ ফুৰিছে তো চাম আৰু ক'লে ক'লে নিয়ে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিন্তু মানে কি হয় ইয়াত মোবাইল এলাউ নাই তো মানে ভিডিঅ' কৰিবলৈ নোৱাৰোঁ তেনেকৈ তো চাই থাকিব কিমান পাৰোঁ তো গাইছ এতিয়া আমি গৈ আছোঁ গৰু গাড়ীত এয়া ফুৰিবৰ কাৰণে তো গাইছ এতিয়া আহি পালোহি গৌশালা মানে মই ভাবিছিলোঁ গৌশালা বুলি কৈছে যে গৰু গাড়ীখনত আচলতে তেনেকৈ নহয় গৌশালা মানে ইয়াত গৰু আছে নেকি ভালকৈ নাজানো দেই মানে কোৱা শুনিছোঁ তো বলক এতিয়া চাই আহোঁ ইয়াত মোবাইলৰ এলাউ আছে নাই নাজানো এতিয়ালৈকে গম পোৱা নাই যদি এলাউ নাই সেইটো দেখা নাপাব নোৱাৰিম আৰু আপোনালোকক আৰু এয়া চবেই এতিয়া গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব তেতিয়া গম পাব কি কি মানে ৰ'ব এলাউ আছে এয়া গৰু চাওক এইটো চাওক গাইছ বহুত ডাঙৰ হয় কেমেৰাটোতো অকণমান সৰু নিচিনাই লাগিছে বহুত বেছি ডাঙৰ হয় এইটো চাওক এয়া চাওক গাইছ গৰু মানে যিমান দূৰলৈকে দেখিছোঁ চব গৰু আৰু ষাঁড় গৰু বুলি ক'ব পাৰি আৰু বহুত ডাঙৰ বহুত বেছি ডাঙৰ এইটো মানে অভাৰ বেছি শিং দেখিছেনে নাই ইয়াত দেখিছে নাম চাম চব লিখা হৈ আছে চব আদি কৰি যিমান দূৰলৈকে দেখিছোঁ চব গৰুৱে আছে মানে আৰু দুটা গৰু দেখাই আছোঁ ৰ'ব দেই আৰু দুটা গৰু দেখাই আছোঁ মানে যিমান দূৰলৈকে চাওঁ অকল গৰু আৰু গৰু বহুত ডাঙৰ এইটো গুপিটি বুলি লিখা হৈ আছে গৰু ঠাইটোত এইটো চাওক শিং চাওক ৰাইজ এয়া শিং চাওক আৰু ই এটা গৰু মানে দেখি ভালেই লাগিছে তো এতিয়া গৈ আছোঁ ক'ৰবাত যাব আৰু আপোনালোকক দেখাই আছোঁ
তো গাইজ এতিয়া আমি ল'ব গৈছোঁ প্ৰসাদ আৰু ইয়াত দেখিছে কেনেকুৱা বেছি ভিৰ আৰু ইয়াত দিছে এনেকৈ মানে লাইন হৈ যাই থাকিব লাগিব লাইন হৈ গৈ থাকিব লাগিব আৰু আমাৰ টিকলিজনীৰ কাৰণেও মানে টিকেট ল'ব লাগিব প্ৰসাদ ল'ব আহোঁতেও টিকেট ল'ব লাগে ত' ব'লক আপোনালোকক আগলৈ দেখাইছোঁ প্ৰসাদ লোৱা টাইমত চব জেগাতে মানে ভিডিঅ' কৰিব নিদিয়ে মেইন কেছ সেইটোহে জানে চব ঠাইতে ভিডিঅ' কৰিব নিদিয়ে এতিয়া হাত ধুই আহিছোঁ ইয়াত দেখিছে বহাইছে এনেকৈ লাইন পাতি মানে এনেকৈ প্ৰসাদ খাবলৈ দিব এতিয়া প্ৰসাদ খাবলৈ আহিছোঁ ইয়াত দিছে ৰুটি বেঙেনা ফ্ৰাই আৰু ভাজি পনীৰ তৰকাৰী পায়স পানী ইয়াত বহুত ধৰণৰ দোকান আছে কিন্তু মই চব দোকান আপোনালোকক নেদেখালোঁ কাৰণ তেতিয়া মানে ভাগৰ লাগি গৈছে এতিয়াও ভাগৰ লাগি গৈছে প্ৰসাদ খাই ওলাই মেলি আহিছোঁ এতিয়া আৰু ইয়াত দেখিছে নাই দোকান ইয়াত কাপোৰৰ দোকান চব্জি দোকানৰ বাহিৰে চব দোকানে পোৱা গৈছে বহুত ভাল ভাল লাগিছে বস্তুখিনি আৰু এতিয়া গৈ আছোঁ গংগা নদী পাৰলৈ আৰু তাত যাই গা ধুব নোৱাৰিম যিহেতু আমি কাপোৰ নানিলোঁ তো টিকলিজনীক গা ধুৱাম চাগে চাই থাকিব কি হয় আৰু গংগা নদী আহি পাইছোঁহি আৰু গাড়ী চমচমকেইখন অকণমান দীঘলীয়া ইয়াৰ আপোনালোকক দেখাই আছোঁ ধুনীয়া দোকান ৰাইচ এখন হৈছে গংগা নদী আৰু এইখন হৈছে জালাংগী নদী আৰু এই দুইখন একেলগে সংগম হৈছে মানে মিক্স হৈছে এইখিনিতে তো আৰু দাদা গৈছে পানী আনিবলৈ গংগাৰ পানী আনিবলৈ মানে ঘাটকেইটা দেখি ভয় লাগিছে নামিবলৈ সেইটো কাৰণে আমি নামি নগ'লোঁ আৰু টিকলিজনী গা ধুৱাব নেকি গম নাপাওঁ আৰু ইয়াৰ পৰা আহি আছে মানুহ লাহে লাহে তেতিয়া আৰু ক'লৈ নাযাওঁ এতিয়া চিধা ঘৰলৈ যাম এতিয়া খাই আহিছোঁ বৰফ আইচক্ৰীম যি বুলি কয় আৰু ইয়াত চবে খাই আছে এতিয়া আমি ঘৰলৈ যাম যিহেতু দেৰি হৈছে 3টা বাজি গ'ল আৰু আহিছোঁ বহুত সোনকালে আমাৰ টিকলি আমনি পাই গৈছে সেইটো কাৰণে এতিয়া যাওঁ আজি ব্লগটো ইমানেই আছিলে যদি ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই